ঠিক নাই খাম বাৰু তুমি এনেকৈ খাবা নি খাম মানে হেৰি দানা কথা দি খাইছাচোন নৈ আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক যাতে আমিনো ৰাতি ভাত খাজ আজি কেনেদৰে খালোঁ তাকে চাওক আৰু আমাৰ খানা হ'ল ৰেডি বছ 2 মিনিটতে নহয় স্বাগতম জনাইছোঁ আপোনালোক আমাৰ নতুন এটা ভিডিঅ'লৈ আজি মানে কি মাহঁত ঘৰত নাই মা আৰু পাপা গৈছে পেহী ঘৰলৈ মানে সকাম খাবলৈ আৰু আজি মাত্ৰ আমি তিনিটা আছোঁ মই আমাৰ নু আছে তো আজি মানে কি আৰু খানা বনোৱাটো আমাৰ প্লেন হ'ল মানে আমাৰ পাল হ'ল খানা বনোৱাত আজিকালি মাক মই হেল্প কৰি দিওঁ খানা বনোৱাত কিন্তু তথাপিও মানে মা মানে কি মোতকৈ বেছি খানা ভাল বনায় তো মায়ে বনায় ৰাতিৰ সাঁজটো আৰু মই মাজতে হেল্প কৰি দিওঁ আৰু তথাপিও মানে কি যিমানখিনি বেছিভাগ মায়ে বনায় তো আজি মানে খানা বনোৱাত আমাৰ পাল তো মই ভাবিছোঁ কি মই মানে কি ভাতটো অলৰেডি কুকাৰত পাতি দিলোঁ আৰু আমাৰ নু মানে কি নতুন এটা আইটেম বনাব বোলে আহক তেওঁ কি বনাইছে কেনেদৰে বনাব আপোনালোকক দেখাওঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আচ্ছা আকৌ কেলে কল পচলা খাবা নেকি খাম বাৰু তুমি এনেকৈ খাবা নি তুমি খাবা নেকি খাম মানে হেৰি এইটো কেনেকৈ ক'ব ভাজিবা নেকি এইটো ভাজিম আকৌ সঁচাকে তুমি নোখোৱা নি তাৰমানে এনেকৈ খাই জানো আজি খুৱাই দিম তোমাক খুৱাই দিম কি হ'ব এইবোৰ খাবলৈ এইটো দানা কথা দি খাইছাচোন নৈ এই মই নাখাওঁ দেই এইবোৰ আৰু লগত কি এয়া মচুৰ দালি এয়া দালি মচুৰ দালি দি দিছে মানে প্লেইন কি বনাবা পচলা বনাবা প্লেইন পচলা কিন্তু যিহেতু মই পচলা সঁচা কথা কৈছোঁ একদম অন্তৰৰ পৰা কৈছোঁ মই পচলা খাই কিন্তু ইমান ভাল নাপাওঁ কিন্তু আজি কি হয় চাওঁ মানেচোন আজি এইটো এনেকুৱা দিছোঁ যে কি খাবা এয়া হে বেয়া কাম কৰিছা দেই তুমি নহয় আচলতে মানে আজি মা নাই কি খুৱাব ঠিক নাই আচলতে মানে পচলা কুটা হৈ গ'ল পচলা আজি নোক অকণমান বেলেগ লাগিছে নে বাৰু দেখাত বেয়া লাগিছে নি ভাল লাগিছে মই দাড়ি কটাৰ কাৰণে নাই লগা দাড়ি শ্বেভিং কৰিলে আৰু মানে মই কাজল দিলোঁ আমাৰ কাজল মতি তুমি সেয়া কৰি থাকা আৰু এই আচলতে সেয়া আচলতে এয়াহে আচলতে মানুহৰ কাৰণে এয়া মই একদম মানে ভয় খাই গৈছিলোঁ দেই আমি খাম সেই আমি খোৱাটো হৈছে এইটো গিলাচটো গিলাচৰ ওপৰত গিলাচটো মানে মাৰিছিলোঁ মিহি কৰিছিলোঁ একবাৰ দেখাই দিয়া না মাৰটো মানে কেনেকৈ মাৰিছা দেখুৱাই দিয়া এনেকৈ মাৰিছে মানে মিহি কৰিছে এনেকৈ বাৰু খালে কি হ'ব এয়া গৰুলে এয়া আমালে মই ডিম বনাওঁগৈ তুমি ডিম বনাবা আৰু মই এইটো বনাম ঠিক আছে আৰু কাৰটো ভালে চাওঁ অ'কে মানে বেয়া হ'লে মই বনাইছোঁ ভাল হ'লে তুমি বনাইছা ভাল হ'লে মই বনাইছোঁ বেয়া হ'লে তুমি বনাইছা ঠিক আছে আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক যাতে আমিনো ৰাতি ভাত খাজ আজি কেনেদৰে খালোঁ তাকে চাওক আৰু এটা কথা আজি কমেণ্ট কৰি এটা কথা জনাব আমাৰ নুক ধুনীয়া লাগিছে নে নাই লগা বাৰু আজি বহুত ধুনীয়া লাগিছে তুমি কাজল মতি চাওঁ কাজল মতি নহয় কাজল লতা কৰি দিলা কাজল লতা কিন্তু ধুনীয়া লাগিছে সঁচাকৈ ভাল লাগিছে হেল্ল' গাইজ এতিয়া আমাৰ খানা হ'ল ৰেডি বছ 2 মিনিটতে নহয় তাতকৈ দেৰি লাগিছে এইটো মাল মজা হৈ গ'ল মই মোক মানে চামুচখনৰ আগটোৱেদি জাষ্ট অলপ টেষ্ট কৰিব দিছিলোঁ জ্বলা চলা হেৰি হৈছিলে নেকি সেইটো এইটো কি আছিলে এইটো হ'ল মোৰ মালটো মই বনোৱা তোমাৰ মালটো আৰু মোৰ মালটো কোনে দেখুৱাই দিয়া আকৌ তুমি বনোৱা এয়া মই বনোৱা মাল এয়া সেইটো নিমখ কিমান কেনেকুৱা হৈছে মই ধৰিব পৰা নাই কিন্তু মানে বস্তুটো অলপ কম টাইপৰ যে সেইকাৰণে নিমখটো মানে কিমান নাই প্লেইন দালি উইথ নেমু চেপি এয়া আমাৰ পাহাৰ ইমান এটা প্ৰকাণ্ড পাহাৰত এইজন কোন এইটো ভাগ মোৰ আৰু বাকী সেয়া তোমালোকৰ হ'ব নাই পাৰিবা খালি মই কৈছিলোঁ কি মই এটা কাম নকৰোঁ বুলি কৈছিলোঁ কি মছলা তছলা নিদিওঁ বুলি কৈছিলোঁ হয় বাৰু ঘৰুৱা মছলা দিয়ে বনাইছোঁ কিন্তু এটা বস্তু দিবলগীয়া হ'ল তাৰমানে চিলি নাছিলে গ্ৰীণ চিলি মানে আমাৰ চিঙি থৈ নগ'লে পাবা মাহঁতে সেইকাৰণে ৰেড চিলি অলপমান দি দিলোঁ আৰু ইয়াত বিশেষকৈ বাৰিষা কাল যে সেইকাৰণে মানে কি হয় সাপ চাপ ওলাই বুলি ভয় লাগে এই বস্তুবিলাক অকণমান ভয় লাগে হেল্ল' এতিয়া আমি খোৱা ষ্টাৰ্ট কৰোঁ আপোনালোকে চাই থাকক এইখন তোমালোকৰ ভাত কিমান খোৱা গম পাই যাব
কিহে খাওঁ তেজপাত গোটেই টুকুৰা মোৰ তাতে আহিলে নেকি মই তেজপাতটো সাংঘাতিক ভাল পাওঁ আমি কি তেজপাত দিয়া চাহ কাপ হ'লে তেজপাত দিয়া চাহ কাপ হ'লে মোক একো নালাগে লাল চাহ দেই গাখীৰ চাহ ভাল নাপাওঁ গাখীৰ চাহ মানে কি অপকাৰী হেল্থৰ কাৰণে অলপ অপকাৰী হয় তুমি কি ভাল পোৱা জানা চাহৰ লগত খোৱা মিঠাইটো ভাল পোৱা সেইকাৰণে মই চাহ মানে কিবাটোৰ কাৰণেহে খাওঁ মোক মায়ে কয় আৰু নহতেও কয় তালৈ গ'লে মই এইটো বোলে চাহকাপ কিবাটোৰ কাৰণে খাওঁ মন গ'লে বুলি নহয় মানে এতিয়া কিছুমানে ফ্ৰেছ হ'বৰ কাৰণে খায় চাহকাপ মনটো ফ্ৰেছ হ'বলৈ বা অলপ গা চাবোৰ কিবা লাগি থাকিলে মানে চাহকাপ খালে ভাল হৈ যায় বা শুই থোৱাৰ আগত মানে শুই থোৱাৰ পিছত খালে কিন্তু মোক সেইটো নহয় মোক কিবাটোৰ কাৰণে চাহটো খাওঁ লগত কিটো আছে সেইটো চাওঁ বোলে গম পাইছোঁ আৰু বোলে চানা আছে খোৱাটো খামেই তেতিয়া চাহ মাৰিলে মাৰ নাখাই দিয়ক হেল্ল' গাইজ এতিয়া ভাত পানী খাই বৈ আমি এতিয়া শুবলৈ আহিছোঁ এয়া বিচনা পাৰি ৰাখিছোঁ এজন আমাৰ এজন বহি আছে এইফালে আকৌ ফেন ভিতৰত ভৰাই থোৱা আছে দেই নহ'লে নোৱাৰি দেই শুব ইমান গৰমত এয়া ফেন ভিতৰত সৰা এইফালে চাই দিয়া একদম মোবাইল থোৱা শুব লাগে এতিয়া দেই আৰু এইটো পুতলাটো ভালকৈ থ'চোন টেডিটো ভালকৈ থোৱা আমাৰ এইফালে টেডি এটা লাগে শুওঁতে হৰিয়া দেই এতিয়া ময়ো বিচনাত এয়া শুবলৈ আহিছোঁ আৰু মোৰ লাইট অফ নকৰোঁ দেই এতিয়া আমি কিবা এটা কৈ দিয়া আৰু তুমি খাই ভাল লাগিলে আজি খানাটো আন্ধাৰ পৰিছে নেকি খাই আজি বহুত ভাল লাগিলে মই বনোৱাৰ কাৰণে বেছি ভাল লাগিলে আৰু মই বনোৱা খানাটো বহুতেই বেছি ভাল হৈছে মানে মই বনোৱা মানে ভাল হৈছে ইমান বেয়া নাই খাব পাৰি আৰু ইমান বেয়া নাই এতিয়া টোপনি আহিছে আৰু আমি শুব লাগে 10 বাজিলে মানে কি ভাগৰ লাগিছে আজি দিনটো বহুত বেছি কাম কৰিলোঁ আজি ওপৰ চাফা কৰিলোঁ হয় নাই কোৱাচোন মানে এজনে ওপৰটো চাফা কৰিলে গোটেই ঘৰটো তাৰপিছত মই গোটেই ৰুম চুমবোৰ চাফা কৰিলোঁ চিজিল কৰিলোঁ অকণমান ৰুমৰ মানে বস্তুখিনি ইফাল সিফাল কৰিলোঁ আৰু অকণমান চেঞ্জ কৰিলোঁ ইধৰ উধৰ কৰিলোঁ আৰু মানে কি সদায় একেটা ডিজাইনতে মানে ভাল নালাগে ৰুমটো তো ইফালে সিফালে বস্তুখিনি অকণমান চেঞ্জ কৰিলোঁ তাৰ জেগাবোৰ আৰু এতিয়া আমাৰ মোৰ সেয়া শুলেই উল্টা পুল্টা এই মানে খোৱাবোৰ একদম উল্টা পাল্টা এতিয়া আজিলৈ বাই বাই শুভৰাত্ৰি আৰু কি হ'ল ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা সেইসকলে ছাবস্ক্ৰাইব কৰি দিব সেইটোৱে আৰু ভাল লাগে আপোনালোকে ইমানখিনি যে আমাক মৰম দি আছে আগলৈও দি থাকিব বুলি আশা ৰাখিলোঁ শুভৰাত্ৰি বাই বাই তেতিয়া বাই কোৱা